শুনা আকৌ সৰস্বতীৰ বাহন কি ৰুবুল এম্পদাৰী কোৱা পেটিকোটটো পিন্ধি নাহিলি নি সৰস্বতীৰ হাতত লটা কি क्या बोला तूने? নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ তোমালোকক মোৰ আজি অন্য এটা ভিডিঅ'লৈ আজি সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱস তো গণতন্ত্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু সৰস্বতী পূজালৈ ওলাইছোঁ ইয়াত ধূপ চুপ লৈ মেলি তো ব'লকচোন গৈ থাকোঁ বৰ্তমান আমি গৈ আছোঁ কলেজলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আজি মানে ভিডিঅ'টো পূৰা ধামাকা হ'ব মানে আজি মানে ভিডিঅ'টো ব্লগছ টাইপৰ নহয় আজি মানে সৰস্বতী পূজাক লৈ কেইটামান কুৱেশ্যন সুধিম যেনে ধৰক সৰস্বতীৰ বাহন কি সৰস্বতীৰ স্বামীদেৱৰ নাম কি এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন সুধিম আৰু কোনে কোনে পাৰেনো তাকে চাওঁ ব'লক আৰু এয়া আহি আমি কলেজৰ ওচৰ পাইছোঁহি আৰু অলপ গ'লে কলেজ পামগৈ সৰস্বতী পূজালৈ বুলি একদম সাজি কাচি আহিছে আৰু মেকআপ চেকআপ কৰি মেলি ছোৱালীবোৰে চাওঁ সৰস্বতী কেইজনী চাওঁ কি ক'লে ইংলিছত এইটো বুজি নাপালোঁ ওলাবি তহঁতি মনটো জানো এনেই আৰু মুখতে বুকুৱাই থাকা এই সৰস্বতী মা কচম এইকেইদিনত যদি মই যদি বিউটি পাৰ্লাৰ দোকান এখন খুলিলে দিন নহয় মালামাল হৈ থাকিলে এদিন क्या बोला तूने? মুখৰ জিলিকনি বেছি মাৰিছে আকৌ ৰাতি লাইট নহ'লেও বতৰত মেকআপৰ পোহৰতে জিলিকিব গোটেই সেইখিনি মেকআপ এই হেৰি এম্বদাৰী কৰা পেটিকোটটো পিন্ধি নাহিলি নি ঐ এম্বদাৰী কৰা পেটিকোটটো পিন্ধি নাহিলি নি তই কালি যে তহঁতি যে এম্বদাৰী কৰিবলৈ আনিছিলি পেটিকোটটো পিন্ধি নাহিলি নি পেটিকোট পিন্ধি আহিছে পলিপাতৰ কাপোৰযোৰ কি কৰিলি আমি এতিয়া লগ পালোঁ সৰস্বতী দুজনীক হেৰি নহয় মই মানে কুৱেশ্যন এটা সুধিম হা সৰস্বতীৰ স্বামীদেৱ কোন আছিলে কচোন তহঁতি যে আহিছ যে ঐ এইফালে সৰস্বতীৰ স্বামীদেৱ কোন আছিলে দম চাওঁ ক ঐ সৰস্বতীৰ স্বামীদেৱ কোন আছিলে সৰস্বতী পূজালৈ আহিছে সেইটো কাৰণে জানো না তহঁতি সৰস্বতী পূজালৈ আহিছে সেইটো কাৰণে জানো টেপটেপি হেৰি সৰস্বতীৰ স্বামীদেৱ কোননো নাজানো দেই क्या बोला तूने? জানো মোৰ স্বামীদেৱক সুধিলে তেতিয়াহে গম পাম यही नहीं अभी और सुनिए আছে বয়ফ্ৰেণ্ড আছে চাধা নোখোৱা বিহাৰী আৰু বয়ফ্ৰেণ্ড থকা ছোৱালী আজিকালি পাবলৈ টান ৰুবুল এম্পদাৰী কোৱা পেটিকোটটো পিন্ধি নাহিলি নি পলিপাতৰ কাপোৰযোৰ কি কৰিলে পলা ঐ পলিপাতৰ কাপোৰযোৰ কি কৰিলি ৰুবুলৰ আমাৰ সৰস্বতী আহিছে এয়া হেৰি নহয় শুনা আকৌ সৰস্বতী পূজালৈ আহিছা আশীৰ্বাদ দিম বাৰু সৰস্বতীৰ স্বামীদেৱ কোন আছিলে বাৰু এনেকুৱা লাগিছে মানে সৰস্বতী পূজাৰ মজা সৰস্বতীবোৰ দেখি কেনেকুৱা লাগিছে মজা লাগিছে ন একদম মানে বেলেগত যদি গুগলত চাৰ্চ কৰিছা সৰস্বতী ওলাই আমাৰ ইয়াত কি ওলাব হেৰি সৰস্বতী মানে এইবোৰ সৰস্বতী ওলাব গুগলতো এইবোৰ সৰস্বতীকে দেখুৱাই দিয়ে
গুগলত দেখুৱাই গুগলত দেখাই দিয়ে গুগলত সৰস্বতী বুলি ক'লে একদম সৰস্বতী ফটো আমাৰ অসমৰ আমাৰ অসমত এইবোৰ দেখুৱাই আমাৰ অসমৰ সৰস্বতী এইবোৰ ওলায় গুগলত চাৰ্চ কৰিবি আমাৰ অসমত এইবোৰ সৰস্বতী চব শ্লোক এটা মাতাচোন মাতা না শ্লোক এটা মাত পূজাৰী আমাৰ ঐ শ্লোক মাত আশীৰ্বাদ দে ৰক চাওঁ দম চাওঁ অঁ সেইটো শ্লোক নহয় মই আমাৰ পূজাৰী মাত্ৰ বহিবলৈ কথা বহি দিছোঁ পূজাৰী হ'ল পূজাৰী ওলাই গ'ল মই অকল কথা দিবলৈ ঐ মেইন পূজাৰীক ধৰি আনিলে শ্লোক মাতিব লাগিব ঐ বাবা গুৰুদেউ শ্লোক এটা দিয়ক মানে ভক্ত প্ৰাণ ৰখি আছে ন চাওঁ ভাইটি আমি মানে মনৰ কথা মনতে ক'বলৈ দিছোঁ मजा आया নহয় 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 সেইটো নহয় আপুনি মুখতে ভুবুৱাই দিয়ক কিবা এটা হ'লেও মাতিবই লাগিব মাতক দাম দি ক'লে মাতিব নোৱাৰি নেকি মাতক কওক পইচা কেইটকা লোভতে বহি দিলি আৰু ন এতিয়া এইফালে কওঁ নে এইজনীয়ে কওঁ ঐ হেৰি ধূপডাল কোনফালে ঘূৰাম এইফালে ঘূৰাম নে এইফালে ঘূৰাম ধুইডাল এইফালে খুৱাম নে এইফালে খুৱাম নে সেইফালে চাই দিওঁ क्या बढ़िया था गुरु আৰু কোনোবা আছে নেকি গুচিয়ে গ'লো এইফালে অকণমান অকণমান আৰতি কৰি দিয়া অঁ আজি দিনটো ইহঁতৰ বুলি কৈছে অকণো হিলা নাই সিহঁতি কেমেৰা এই পোৱালিটো হওক শুন তহঁতক যে লগ পাই গ'লো এতিয়া হা সৰস্বতীৰ বাহন কি বাৰু সৰস্বতী আজি সৰস্বতী হা তাৰপৰা সৰস্বতী হাতত লৈ থকা কি পাহৰি থাকিলা मजा नहीं आ रहा है পাহৰি থাকিলে আমাৰ মেধাৱী ছাত্ৰই ক'ব মেধাৱী ছাত্ৰই ক'ব আৰু সৰস্বতীৰ হাতত লৈ থকা কি क्या बोला तूने হাৰমনিয়াম গুড পাৰিছ পাৰিম ন ঐ শুনা আকৌ তহঁতি চবেই শুন দেই এই যে সৰস্বতীৰ বাহন কি বাৰু ৰাজহাঁহ সৰস্বতীৰ হাতত কি লৈ থাকে হে কি লৈ থাকে বুলি কৈছে আৰু সৰস্বতীৰ স্বামীদেৱ কোন গুড পাৰিছে তহঁতি হেৰি খাই ল'বি দেই খিচিৰিৰ পায়স খাই ল'বি পাৰিছ যে সৰস্বতীয়ে কি খাই সেইটো সোধা এই সেৱা কৰিলা কি আশা কি মানে কি এক্সাম হৈ আছে অঁ তাৰপৰা হেৰি শুনা আকৌ সৰস্বতীৰ বাহন কি সৰস্বতীৰ বাহন কি ৰাজহাঁহ সৰস্বতীৰ স্বামীদেৱ কোন নাজানো আচ্ছা কৈ যা ব্ৰহ্মা
খাইছ নাই অঁ খাইছোঁ এই গুড 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 হেৰি তহঁতি সেৱা কৰিলি নাই কাইলি কি বুলি কাইলি আমাক সোনকালে ট্ৰেইনলৈ 5 কিলো হ'ব আৰু ছোৱালী হেৰি সৰস্বতী বাহন কি সৰস্বতী বাহন কি ৰাজা ৰাজহাঁহ সৰস্বতীৰ স্বামীদেৱৰ নাম কি মানে নাজানো সৰস্বতীৰ হাতত লৈ থকা সেইখনৰ নাম কি আছিলে গীতৰ ঐ গুড গুড পাৰিছা গীতৰ গীতৰ ঐ গীতৰ এটা কুৱেশ্যন কেইটা ঐ পটাপট মাৰ এটা কুৱেশ্যন কেইটামান সুধিব লাগে সৰস্বতীৰ বাহন কি বাৰু ৰাজা সৰস্বতীৰ স্বামীদেৱ নাম কি নাজানো সৰস্বতী বিয়াই হোৱা নাই কেলৈ বেয়া নাই ব্ৰহ্মা কি ব্ৰহ্মা শুনিলি নহয় চব ইউটিউব পাই গ'লে ভালে হ'ল হেৰি সেৱা কাৰিলি নাই কৰিলোঁ কাৰিলি হেৰি নহয় শুন আকৌ এই এইফালে আহাচোন তোমালোক চব আহা না শুন আকৌ সৰস্বতীৰ বাহন কি আছিল বাৰু ৰাজা সৰস্বতীৰ স্বামীদেৱৰ নাম কি ব্ৰহ্মা ব্ৰহ্মা হয় মই জানো শুনা আকৌ আৰু কিবা আছে নেকি ঐ ৰিলচ বনাইছা অ' মাৰা আহিছ হেৰি পাৰ্টনাৰৰ লগত আহিছ ন অকলে আহিছ হা অকলে আহিছ হেৰি নহয় সেৱা কাৰিলি নাই সৰস্বতীৰ স্বামীদেৱৰ Ready? পূজা শেষ হ'ল আমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই আমি লগৰকেইটাৰ লগত এনেকৈ হোটেলত সোমাই পিনি কিবা এটা খাই পিনি যাওঁগৈ আৰু ন হয়